Hello guys, good morning. Welcome back to my YouTube channel. আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই যাই আছোঁ মানে মন্দিৰত। আমাৰ ইয়াত মন্দিৰত মানে এসপ্তাহ মানে ঘৰে মুচিব লাগে। তো আমাৰ মানে বৌ এটাৰ পালা পৰিছে, মই বৌটোৰ পালা মুচি দি আছোঁ। যাই আছোঁ এতিয়া মন্দিৰ মুচিব। আজি অলপ দেৰিয়ে হ'ল, আজি হাজবেণ্ডেও যাব, এতিয়া যাব ওলাইছে ডিউটি, আজি সোনকালে যাব। বাবুও গ'ল স্কুললৈ। চব ভাত পানী বনাই টিফিন দি ৰেডি কৰি আহিছোঁ। এতিয়া চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰাকৈ আকৌ শেষলৈ। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শেষলৈ চাই থাকিব। এয়া আহি পালোঁ মই মন্দিৰ, এইটো আমাৰ মন্দিৰৰ গেটখন। এইখন এইটো আমাৰ মন্দিৰৰ চাৰিওফালটো। এইফালে বৌ ইফালে কৰি আছে, মই ভিতৰখিনি কৰিম। ভিতৰৰ চাকি দিয়া হ'ল, এতিয়া বাহিৰত দিব আহিছোঁ। আৰু এয়া বাহিৰত চাকি দিলোঁ, ইয়াতেও দিলোঁ, তাতেও দিলোঁ। আৰু এইফালে বৌ সাৰি আছে চোতাল, এনেকৈ চাকি গছ দিয়া হ'ল। আৰু গধূলি আহিম চাকি দিব। গুড ইভিনিং। দিনটো আৰু ভিডিঅ' কৰা নহ'লে, এতিয়া আৰু যাব ওলাইছোঁ মন্দিৰত। দিনত কাম কৰা মানুহ আছিলে, মিস্ত্ৰী ভাত তাত বনাই, সেনেকৈ আৰু ভিডিঅ'টো বনাবৰে নহ'ল। এতিয়া যাওঁ আৰু মন্দিৰত চাকি দিওঁ, দি পেলাই ৰাতি যে আমাৰ খানা হ'ব, তাৰমানে মহো এইবিলাক মানে বাবুহঁতে গৈছিল আৰু গাব। সিহঁতে সৰু নাই, সেইকাৰণে আমি অলপ লগত গৈছোঁ আৰু এইখিনিতে আমাৰ ওচৰতে। তো তাৰে অলপ ক্লিপ আছে, ৰ'ব দেখুৱাই দিছোঁ ৰ'ব। তো যি মহো গাই সিহঁতেতো পইচা পাইছে, সিহঁতক খানা এটা খোৱা বুলি। আৰু আমিও মাককেইজনীও পইচা তুলিছোঁ খানা খাম বুলি। তো আমি ৰাতি খানা হ'ব, দেখুৱাই থাকিম, চাই থাকিব। এতিয়া চাকি গছ দি যাওঁ, দি পেলাই বাবু শুই আছে, মিস্ত্ৰীহঁত আছে, সেইকাৰণে মই পটকেনাত চাকিখন দি যায় অলপ দেৰিকৈ আহি যাম আৰু খানা খোৱাৰ কাৰণে। ওচৰৰে ঘৰতে খাম খানা। তো চাই থাকিব ভিডিঅ'টো। এয়া মন্দিৰ আহি পালোঁ, এতিয়া লাইটবোৰ দি দিওঁ, আন্ধাৰ হৈছে। লাইটকেইটা দি দিওঁ মন্দিৰত, দি পেলাই চাকি গছ দিওঁ। ভিতৰৰ লাইটটো কিবা হ'ল নেকি, চাকি গছ দি দিওঁ। এয়া ভিতৰ ফালে ফুল হোৱা নাই দিয়ক। লাইটৰ চুইচটো বহুত চুইচ আছে ন, মই এনেকৈ গম নাপাওঁ।
এয়া এতিয়া আমি খানাৰ যা যোগাৰ কৰি আছোঁ পুৰা আঞ্জা কাটি আছোঁ এইফালে মাংস এইফালে চব্জি কাটা হ'লে মোটামুটি এইফালে দালি বহোৱা গৈছে পানী ঢালি আছোঁ আপোনালোকে চাই লওক কাৰণে কেণ্ডিডেট বহি আছে কেণ্ডিডেট বহি আছে মাছৰ আঞ্জাখন হৈ গ'ল ন পাকঘৰত দেখাই নিদিয়ক ন ইফালে মাছৰ আঞ্জাখিনি হৈছে এয়া ফুলকবি আলু বিলাহীৰ মাছৰ জোল এইফালে আৰু এইফালে দালি বহোৱা গৈছে দালিৰ পুৰা বইল কৰি আছে আৰু এইফালে কচু মাটিৰ তলৰ কচুটো মাছৰ মূৰেৰে খাৰ দিয়া হ'ব আৰু এজনী বৌ ৰান্ধনী পুৰা ৰাখি থৈছোঁ দিয়ক আৰু গোটেইকেইখন লগে ভাগে বনোৱা গৈছে কোনোবা এখন বনাইছে এনেকৈ বনোৱা গৈছে আৰু ইফালে মাংসখিনি বনাই থকা গৈছে মাংস হ'লে আৰু মানে ভাজি থকাতে অলপ ভিডিঅ' কৰিলোঁ ইফালে মাংস চাংস গোটেইখিনি হোৱাৰ পিছত ইফালে আমাৰ সৰুকেইটাক খুৱাইছোঁ আৰু আমাৰ ইয়াত দুটাক আমি নিজে খুৱাই দিছোঁ মাককেইজনী বাকীকেইটাই নিজে খালে আৰু এইফালে ডাঙৰ ডেন্স পাৰ্টি বহিছে এইবাৰ দুটা লেডিছও আছে তাৰপিছত কি খানা আইটেম আছে দেখুৱাই দিওঁ এয়া বেঙেনা পোৰা ধনিয়া আৰু কেঁচা পিঁয়াজ কাটা ইফালে গাজৰ তিয়ঁহৰ চালাড সৰু আলু গাজৰ ফুলকবি ভাজি ইফালে আছে কচু মাছৰ মূৰেৰে খাৰ ইফালে মাছ ফুলকবি আলু বিলাহীৰে মাছ মাংস এয়া আৰু আজি আমাৰ খানাৰ মেইন থালিখন এইফালে এয়া দালি এয়া চাটনি এয়া আলু ভাজি এয়া বেঙেনা পোৰা এয়া খাৰ আৰু এনেকৈ যে আমাৰ খানাটো খালোঁ মহৰ খানা আৰু কেনে লাগে ভিডিঅ'টো জনাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব